ওই কপালত আছিলে ঈশ্বৰো বুজিলে এজনী পায় গহলো ওই চোৱা চিতা কৰি ঘপককে বাপেকে পিটি কৰি পেলালো মই পিছে নহ'ল কেলে নহ'ল জানেনে প্ৰথমতে ভাবিলে ফিটিং কৰিছিলোঁ চুলি ৰং চং আছিলে তেতিয়া দেখিলে আয়ো নেটটো কাটি 30 নেটটো কাটি 60 হৈ গ'ল যে 30 হ'ব না সেইখিনিতে হ'ল বাপেকে মোৰ ফিটিং কৰিলোঁ তেতিয়া দেখিলে যোগ কৰি চালে নেটটো কাটি 30 তাৰমানে 60 মোৰ লাগিলে গাঁঠি বিয়াত গাঁঠি লাগি গ'ল বাপেকে একো ডাল নহ'ল এতিয়া কিন্তু টেনশ্যন নাই এইডাল মোবাইলৰ কাম নাই এতিয়া হয় মোবাইলত এতিয়া মিছ কলো নাহে বাপেকে কিছ কলো নাহে কত মোবাইলত ফটো মৰা আহে আয়ো কিছুমানে দেখুৱাই লিপষ্টিক এসোপা লৈ কিনে হেৰি মোৰ নাই কিন্তু টেনশ্যন নাই এতিয়া কেইটামান মোবাইল চলি আছে কিন্তু কেইটামান মোবাইল একদম বেলেগ ধৰণৰ ফোনা ফুনি চলি আছে বা বেলেগ ধৰণৰ SMS চলি আছে এই হুলস্থুল এই উদ্যম গোটেই চাৰিওফালে বোকা মাকে একদম এনেকৈ ভৰি তোলাই যি বহিলে ভৰি শুকাই গৈছে কিন্তু জীয়েকে উঠো উঠো কৰি আছে কাৰণ ইফালৰ পৰা SMS আহিছে নহয় অকণমান ওলাই আহা SMS দিছে অকণমান ওলাই আহা সিফালৰ পৰা একদম কন্দুৱাকৈ চাই আছে জীয়েকে আকৌ চুলিখিনি ঠিক কৰা চলে আকৌ সিফালে চাইছে কৰিলে চকু পৰাৰ লগে লগে ইফালৰ পৰা কৈছে এইফালৰ পৰা কৈছে চলি আছে কিন্তু মোৰ মোবাইলৰ সৈতে ভেলু নাই মোবাইলতে চব কিছু হৈ থাকে কিন্তু মোৰ একো নহয় মোৰ খালি হেল্ল' হয় অচ্যুতহঁতে ফোন কৰি আছে কোনটা আহিবনে মোবাইলতে বোলো আহিম বাইদেউহঁতে কৰি আছে আহিবনে বিনোদহঁতে ফোন কৰি আছে আহিবনে মই বোলো আহিম মোবাইলতে কিন্তু কথা হ'ল কি মোৰ সেইবিলাকে দাদা আমুকত এইটো আছে ঘৰৰ পৰা ফোন কৰি ইটো কৰে সিটো কৰে কিন্তু মই কৈছোঁ নহয় টেনশ্যন নাই একো নাই যি কি নহওক